গতিকে তেখেত দুআষাৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাব। ধন্যবাদ থাকিল। শুভকামনা থাকিল যে ইমান এটা ভাল জিম এনেকুৱা ধৰণৰ জেগাত, আৰু যিহেতু আমি গম পালোঁ অলপ আগতে যে ফাৰ্ষ্ট টাইম এনেকুৱা এটা জিম হৈছে ইয়াতে, সেইটো বহুত ভাল কথা। চ' আমি আমাৰ ফালৰ পৰা দীপকক বহুত শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিম যে ডিমাকুছী ৰাইজে এই জিমৰ যাতে সম্পূৰ্ণ এডভান্টেজ উঠায়, কাৰণ আজিকালি আপোনালোকে দেখা পাইছে শৰীৰ চৰ্চা কিমান প্ৰয়োজন। ৰিচেণ্টলি যি কৰোণা বেমাৰৰ এটা পৰিস্থিতি হৈ গ'ল, ভয়াৱহ পৰিস্থিতি হৈ গ'ল সমগ্ৰ বিশ্বতে, তো তেনেকুৱা ধৰণৰ চিটুৱেশ্যন যদি আৰু আহে আমাৰ, এইটোতো আমি ভালকৈ গম পাইছোঁ যে ইমিউনিটি ষ্ট্ৰং কৰাৰ কাৰণে কিমান প্ৰয়োজন হয়। চ' জিমত যিবিলাকে আহে সিহঁতৰ ইমিউনিটি বহুত ষ্ট্ৰং থাকে, প্লাছ আমি বেছিক নলেজ যিখিনি মানুহৰ ডায়েটৰ ওপৰত হওক, মানুহজন গোটেই বয়সলৈকে কেনেকৈ সুস্থ থাকিব পাৰে, বুঢ়া বয়সলৈকে কেনেকৈ সুস্থ থাকিব পাৰে, সেইবিলাক ট্ৰেইনিং আমি জিমত দি দিওঁ, আৰু সেইখিনি বেছিক যি ইনফৰমেশ্যনখিনি আছে সেইখিনি আমি দিয়াৰ চেষ্টা কৰিম। চ' সেইকাৰণে মই সকলোকে অনুৰোধ জনাওঁ, সকলোৱে যাতে জিমত আধা ঘণ্টা হওক 1 ঘণ্টা হওক কম সময় যাতে ফিজিকেল এক্সাৰচাইজ কৰিব, আৰু বিশেষকৈ আমাৰ যিবিলাক ৰং কনচেপ্ট আছিল আগতে মানুহে বহুতে ভাবে এতিয়াও সৰু ল'ৰা ছোৱালী বা একেবাৰে বয়সস্থ মানুহে এক্সাৰচাইজ কৰিব নোৱাৰে, জিমত যাব নোৱাৰে, তেনেকুৱা ভাবে। চ' এইবিলাক হৈছে ৰং কনচেপ্ট। চ' মই আজি এইটো কথা ক্লিয়াৰ কৰি দিওঁ যে জিমত সকলো বয়সৰ মানুহ, সকলো ধৰণৰ মানুহ আহিব। আমাৰ তাত এনেকুৱা এক্সাম্পল আছে, কিছুমান ধৰক বহুত ডাঙৰ এক্সিডেণ্ট হৈ পেলাই ইঞ্জুৰি হৈ থকা, মানে ফিজিকেলি মানে হেণ্ডিকেপ হৈ থকা ষ্টুডেণ্টো আছে আমাৰ লগত। চ' সেইবিলাকো এক্সাৰচাইজ কৰি আছে, আৰু সেইবিলাকৰ কাৰণেও কোনো মানে ইয়াতে ৰিস্কি ফেক্টৰ একো নাই। চ' আমাৰ ট্ৰেইনাৰবিলাক আছে, মই ভাবোঁ ইয়াতে ভাল ভাল এক্সপিৰিয়েঞ্চ ট্ৰেইনাৰ আছে, যিবিলাকে ট্ৰেইন কৰাব। সিহঁতে যেনেকুৱা ধৰণৰ গাইডেঞ্চ লাগে, যেনেকুৱা ধৰণৰ মানুহক যেনেকুৱা ধৰণৰ গাইডেঞ্চ লাগে, যেনেকুৱা ধৰণৰ ট্ৰেইনিং লাগে, যেনেকুৱা ধৰণৰ ডায়েট লাগে, সেইখিনি চাফিচিয়েণ্ট নলেজখিনি সিহঁতে দিব, চাফিচিয়েণ্ট মানে ফিট ট্ৰেইনিং সিহঁতক চবকে দিয়ে। আপুনি শৰীৰ চৰ্চাগত নৱপ্ৰজন্মক কি ক'ব? নৱপ্ৰজন্মক মই ক'ম যে আজিকালি বহুতে এক্সকিউজ দেখায় যে জিমত যাবৰ কাৰণে টাইম নাই, কিবা নাই। চ' সেইটো এনেকুৱা কথা নহয়। আজিকালি আমিতো ধৰক টিভি চাওঁতে আধা ঘণ্টা 1 ঘণ্টা কেতিয়াবা পাৰ হৈ যায়, চাহ দোকানত কথা পাতোঁতে আড্ডা মাৰোঁতে আমাৰ 1-2 ঘণ্টা পাৰ হৈ যায়। চ' তেনে ক্ষেত্ৰত আধা ঘণ্টা বা 1 ঘণ্টা সময় জিমত দিয়াটো একো ডাঙৰ কথা নহয়। আৰু যিবিলাক পেৰেণ্টছৰ মানে নতুন ল'ৰা ছোৱালীয়ে জিমত যাবৰ কাৰণে ইচ্ছা কৰে, সেই পেৰেণ্টছবিলাকক মই অনুৰোধ কৰিম সিহঁতে যাতে জিমত যাবৰ কাৰণে ল'ৰা ছোৱালীবিলাকক যাতে সদায় ইনস্পায়াৰ কৰে, সদায় যাতে এনকাৰেজ কৰে। আৰু যিখিনি আমাৰ প্ৰফেচনেল লাইনত আহিব খোজে, যিবিলাক ধৰক কম্পিটিশ্যনত নামিব খোজে বা ফিউচাৰত বডি বিল্ডিংটো কেৰিয়াৰ হিচাপে বনোৱাৰ কাৰণে সিহঁতৰ টাৰ্গেট আছে, চ' সেইবিলাকে প্ৰপাৰ গাইডেঞ্চ হিচাপে আগবাঢ়ি যায়। আৰু সিহঁতে আজিকালি ল'ৰাবিলাকৰো এনেকুৱা দেখা যায় বহুত বেছি ক্ৰেজ, চিনেমা টিনেমা চাই পেলাই বহুত বেছি ক্ৰেজিনেছ দেখাই নহয়। চ' সেইখিনিও মানে এনেকুৱা ইমান এটা ফটো নহয়, কাৰণ ষ্টেপ বাই ষ্টেপ হ'লে বেছি ভাল। কিবা থাকিলে ট্ৰেইনাৰৰ লগত আলোচনা কৰিব, আৰু বিশেষকৈ ইউটিউব চাই বহুতে আজিকালি ৰং ট্ৰেইনিং কৰা দেখা যায়। ইউটিউব চাব লাগে ইনফৰমেশ্যন পোৱাৰ কাৰণে। কিন্তু বিশেষকৈ মই ছাজেষ্ট কৰিম যিখিনি আমাৰ জিমত ট্ৰেইনাৰ থাকে সিহঁতৰ লগত কনচাল্ট কৰি পেলাই যাতে এক্সাৰচাইজবিলাক, ডায়েটবিলাক, যিকোনো গাইডেঞ্চৰ সিহঁতৰ লগত কনচাল্ট কৰি যাতে আগবাঢ়ি যায়। অ'কে।